নমস্কাৰ ৰূপজ্যোতি টিপছলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি এখন মুৰ্গী ফাৰ্মলৈ আহিছোঁ। লংকাৰ পৰা সমীপৰ আমাৰ হোজাই ডিষ্ট্ৰিক্টৰ হয় আৰু যিগৰাকী মালিক তেওঁ বৰ্তমান কাম কৰি আছে ফাৰ্মত আৰু আবেলি সময় হৈছে, এতিয়া দানা দি থকা হৈছে সিহঁতক। গোটেই ফাৰ্মখন মই আপোনালোকক দেখুৱাম আৰু তেখেতৰ সৈতে আমি কথা পাতিম যে কেনেকুৱাকৈ তেওঁ বৰ্তমান কৰি আছে আৰু আবেলি পৰিৱেশত এতিয়া তেওঁলোকে দানা দি আছে। এইখিনি দেখিছে মুৰ্গী আৰু পৰিৱেশটো আপোনালোকে অকণমান চাই লওক। এইখিনি ঠাই তেওঁলোকে দিছে বৰ্তমান আৰু ফাৰ্মৰ ৰুমবিলাক এইটো চাইডে বনাই ৰাখিছে আৰু এইটো চাইডেও আছে। এইখিনিতে পেৰেণ্টছ ষ্টক তেওঁলোকে ৰাখিছে, যিখিনি বৰ্তমান কণী পাৰি আছে সেইখিনি মুৰ্গী ইয়াতে ৰখা হৈছে। ডাঙৰ মাইকী আৰু ডাঙৰ মতা এইখিনি ইয়াত আছে, সেইখিনি ভিতৰত ৰখা হৈছে আৰু যিখিনি মাংসৰ কাৰণে তেওঁলোকে ৰেডি কৰি আছে বা পেৰেণ্টছ ষ্টক তেওঁলোকে বনাব সেইখিনি তেওঁলোকে বাহিৰত ৰাখিছে আৰু এনেকুৱাকৈ ৰুমবিলাক সিহঁতক বনাই দিছে যাতে ইয়াতে তেওঁলোকে ৰাতি সোমাই থাকিব পাৰে আৰু দিনটোৰ কাৰণে ইয়াতে ৰখা হয় আৰু এনেকুৱাকৈ দানা পানী তেওঁলোকে দিয়ে, লগতে পানীৰ পাত্ৰ ইয়াতে আছে, এইখিনি চাফ চিকুণ কৰে। বৰষুণ দিলে অলপ অসুবিধা হয়, যিহেতু পানী জমা হৈ যায়, অকণমান অসুবিধা হয় বৰষুণ দিলে। আপোনালোকে ঠাইটো যেতিয়া চিলেকশ্যন কৰিব, ঠাইটো এনেকুৱা চিলেকশ্যন কৰিব যাতে পানী জমা নহয় বা অলপ ওখ ঠাই হয়, যাতে মুৰ্গীখিনি খুব ধুনীয়াকৈ সুস্থ সবল হৈ থাকে আৰু খুব ধুনীয়া এটা সিহঁতে পৰিৱেশ পায়, সেইটো কথা ধ্যান ৰাখিব। আৰু এইফালে দেখিছে আৰু এইখিনি প্ৰথমতে আপোনাক কৈ দিওঁ, এইখিনি লোকেল মুৰ্গী হয়। ইয়াতে কোনো ধৰণৰ সোণালী কয়লাৰ এইবিলাক নাই, এইটো পিয়'ৰ লোকেল মুৰ্গী হয় আৰু বৰ্তমান সিহঁতক লেয়াৰ দানাৰো দি থকা হৈছে, যিহেতু বয়স হৈছে আৰু লাহে লাহে কণী পাৰিব আৰম্ভ কৰিব। যিখিনি ডাঙৰ মাইকী আছে সেইখিনিয়ে কণী পৰা আৰম্ভ কৰিব। তেওঁলোকে পোৱালিৰ কাৰণেও কাম কৰি আছে, পোৱালিও বিক্ৰী কৰি আছে আৰু ৰুমবিলাকৰ চাইজ আপোনালোকক দেখাই দিওঁ মই। ৰুম ইয়াতে সৰু অলপো আছে, এইখিনি ইয়াতে ৰখা হৈছে। ইয়াৰ ভিতৰতো আছে, এইখিনিৰ ভিতৰত থাকে, ৰাতি ভিতৰত থাকে আৰু দিনত ইয়াত বাহিৰত থাকে। ৰুমবিলাকৰ খৰচ যাতে কমাব পাৰি, সেইটো কাৰণে বেৰবিলাক তেওঁলোকে টিঙেৰে বনাইছে যাতে বাহিৰা জীৱ জন্তু এটেক কৰিব নোৱাৰে আৰু বাহিৰৰ এইটো ফেঞ্চিং এনেকৈ ৰাখিছে যাতে এয়াৰ কণ্ডিশ্যন খুব ধুনীয়াকৈ হৈ থাকে আৰু অকণমান জেগা ছেট ৰাখিছে যাতে বেছি ৰ'দ নপৰে বা দিনটোৰ কাৰণে অকণমান হ'লেও ঠাণ্ডা পায় সিহঁতে, বেছি যেতিয়া গৰম আহিব এইটো ছাইডৰ পৰা, সেইটো কাৰণে এইটো ব্যৱস্থা ৰাখিছে। আৰু কিমান মুৰ্গী আছে, কি কথা, কেনেকুৱা দানা খৰচ, কি কৰি আছে, সকলো কথা পাতিম। আপোনালোকৰ ডিটেইলছ ভিডিঅ' মই তেওঁৰ সৈতে কথা পাতিম, তেওঁ কামখিনি কৰি লওক। নেক্সট ভিডিঅ' আমি কথা পাতি আছোঁ আৰু পৰিৱেশটো আপোনালোকে চাওক। এইটো ছাইডৰ পৰা পূব ছাইড, এইটো পূব ছাইড আৰু এইটো ছাইডৰ পৰা গোটেই দিনটো খুব ধুনীয়াকৈ ৰ'দ পৰে আৰু পশ্চিম ছাইডৰ পৰা অলপ ৰ'দ পৰে। ঠাইটো এই পৰিৱেশটো তেওঁলোকে দিয়াৰ কাৰণে ইয়াত যদিও পানী জমা হয়, বৰষুণ আজিৰ পৰা দুদিন আগত হৈছিলে, তথাপিও এতিয়া দেখিছে আপোনালোকে ড্ৰাই হৈ গ'ল। আৰু আপুনি যদি ডাঙৰকৈ ফাৰ্ম কৰিম বুলি ভাবি আছে তেন্তে আপুনি সেই ঠাইটো চাব যাতে ওখ ঠাই হয়, পানী জমা নহয়। এইটো নিতান্ত প্ৰয়োজনীয় যাতে মুৰ্গীখিনি এটা খুব ধুনীয়া পৰিৱেশ পায়। এইফালে দেখিছে ইয়াতো চৰি আছে মুৰ্গীবিলাক আৰু এইটো চাইডে বৰ্তমান আছে। আৰু দিনটোৰ কাৰণে ব্যৱস্থাপনা ইয়াতে কৰা হয়। দিনটো যিহেতু ইয়াতে বাহিৰত সিহঁতে থাকে আৰু ভিতৰত ৰখাখিনি বেলেগ কৰি ৰাখিছে, যিহেতু সেইখিনি ডাঙৰ অকণমান, সেইকাৰণে বেলেগ কৰি ৰাখিছে যাতে এইখিনি অসুবিধা নাপায় আৰু সৰুখিনিও দানা যাতে খুব ধুনীয়াকৈ খাবলৈ পায়, পানী খুব ধুনীয়াকৈ খাবলৈ পায়, সেইটো ব্যৱস্থা কৰিছে। আৰু পানীৰ কাৰণে তেওঁলোকে এনেকুৱা এটা দাম ইয়াতে ৰেডি কৰি ৰাখিছে যাতে পানী আনিব পাৰে, মটৰৰ পৰা পানী উঠাবৰ কাৰণে এইটো পাইপ ৰাখিছে। আৰু এইটো ছাইডৰ ছেটটো মই আপোনালোকক দেখুৱাই দিওঁ অকণমান, এইটো চাওক। এইখিনিতে তেওঁলোকে পেৰেণ্টছ ষ্টকখিনি ৰাখিছে, যিখিনি ডাঙৰ মুৰ্গী বৰ্তমান কণী পাৰি আছে, যাৰ পৰা তেওঁলোকে পোৱালি উৎপাদন কৰি পোৱালি বিক্ৰী কৰি আছে। আৰু কেনেকুৱাকৈ কৰি আছে মই ডিটেইলছ আপোনালোকক জনাইছোঁ। ইয়াতে দেখিছে যথেষ্ট ডাঙৰ ডাঙৰ মতা মুৰ্গী আছে, সেইখিনি তেওঁলোকে খুব ধুনীয়াকৈ পেৰেণ্টছ ষ্টক কৰি ৰাখিছে যাতে খুব ধুনীয়াকৈ আমি পিয়ৰিটিটো মেইনটেইন কৰি লোকেল মুৰ্গী আমি বজাৰত দিব পাৰোঁ। আৰু আমি সকলোৱে গম পাইছোঁ বৰ্তমান লোকেল মুৰ্গী মাৰ্কেটো ডাউন কৰিছে, সোণালী মুৰ্গী আহি গ'ল, কয়লাৰ মুৰ্গী আহি গ'ল, বিভিন্ন ধৰণৰ মুৰ্গী আহি গৈছে যিবিলাক অলপ কম সময়ৰ ভিতৰতে লোকেল মুৰ্গীও ভাল গ্ৰ'থ লৈ লয়। আৰু যিহেতু বজাৰত মানুহবিলাকে ধৰিব নোৱাৰা হৈছে বা আমি সাধাৰণ ৰাইজে গম নোপোৱা হৈছোঁ কোনটো লোকেল কোনটো সোণালী, সেইটো কাৰণে বিভিন্ন ধৰণে বিভিন্ন প্ৰকাৰে মুৰ্গী বিক্ৰী কৰি আছে, যাৰ ফলত আমাৰ লোকেল মুৰ্গী মাৰ্কেটটো অলপ হ'লেও ডাউন হৈছে, যাৰ ফলত এফেক্ট হোৱাৰ কাৰণে আমি ফাৰ্মাৰবিলাকো এফেক্ট হৈছোঁ। সেইটো কাৰণে আপোনালোকে যিটো মাৰ্কেট বনাব আপুনি খুব ধুনীয়া এটা মাৰ্কেট নিজে বনাই ল'ব যাতে পিয়ৰিটিটো মেইনটেইন হয়, সেইটো কথা ধ্যান ৰাখিব। বাকী আপোনালোকে লোকেল মুৰ্গী কৰক বা যিকোনো ফাৰ্মিং কৰক, খালি আপোনালোকে পিয়ৰিটিটো মেইনটেইন কৰিব। সোণালী কৰিলে আপুনি সোণালীয়ে কৰক, অসুবিধা নাই, কিন্তু লোকেল সোণালী মিক্স কৰি আপুনি বজাৰটো বেয়া নকৰিব, সেইটো কথা ধ্যান দিব। আৰু নেক্সট আমি তেওঁৰ সৈতে কথা পাতোঁ। আপোনালোকে দানাখিনি সিহঁতে খাই লওক, মই তেওঁলোকৰ সৈতে
ফুল ডিটেইলছ কথা পাতিম কিমান মুৰ্গী আছে কি কথা আপোনালোকে সেইটো ভিডিঅ'ৰ কাৰণে অকণমান অপেক্ষা কৰিব লাগিব আৰু যথেষ্ট ভিডিঅ' আমাৰ হোৱাৰ কাৰণে মই ডেইলি এটাহে ভিডিঅ' যিহেতু দিওঁ সেইটো কাৰণে আপোনালোকে অকণমান অপেক্ষা কৰক লাহে লাহে গোটেইখিনি ভিডিঅ' আপোনালোকে পাই যাব আৰু যিখিনি পাৰোঁ মই তথ্য দিবলৈ যত্ন কৰি আছোঁ যদি আপোনালোকে অকণমান হ'লেও ভাল পাইছে বা আমাৰ ভিডিঅ' যাতে কাম দিছে বুলি আপুনি ভাবিছে তেন্তে ভিডিঅ'বিলাক অকণমান শ্বেয়াৰ কৰি দিব যাতে যিজনে নতুনকৈ কাম আৰম্ভ কৰিম বুলি ভাবি আছে তেওঁলোকৰ অকণমান হ'লেও সহায় হয় আৰু নেক্সট ভিডিঅ'ৰ কাৰণে অপেক্ষা কৰক আজি ভিডিঅ'টো ইমানেই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আপোনাৰ দিনটো শুভ হওক